এই মুহূৰ্তত নিউজ আনেটৰ দৰ্শকসকলক দিবলৈ এটা বিগ ব্ৰেকিং নিউজ কাইলৈ সন্ধিয়া 6 বজাৰ পৰা 31 মাৰ্চৰ নিশা 12 বজালৈ লকডাউন ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত নিউজ আনেটৰ দৰ্শকসকলক দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে লকডাউন আৰু ৰাজ্যত কাইলৈৰ পৰা লকডাউন ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথা সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা ৰাজ্যিক বিত্তমন্ত্ৰীগৰাকীৰ লকডাউন অমান্য কৰা ব্যক্তিক কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ আৰু লকডাউনৰ সময়ছোৱাত কেৱল খোলা থাকিব আপতকালীন সেৱাসমূহ আৰু খোলা থাকিব ফাৰ্মাচী লগতে অত্যাৱশ্যকীয় পণ্য সামগ্ৰীৰ বিপণীসমূহ কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি জনাই গৈছো এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাক পূৰ্ণ সমৰ্থন ৰাজ্য চৰকাৰৰ আৰু ৰাজ্যত কাইলৈৰ পৰা লকডাউন ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথা সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা ৰাজ্যিক বিত্তমন্ত্ৰীগৰাকীৰ লকডাউন অমান্য কৰা ব্যক্তিক কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ আৰু লকডাউনৰ সময়ছোৱাত কেৱল খোলা থাকিব আপতকালীন সেৱা আৰু খোলা থাকিব ফাৰ্মাচী লগতে অত্যাৱশ্যকীয় পণ্য সামগ্ৰীৰ বিপণী কৰোনা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি জনাই গৈছো সেই গুৰুত্বপূৰ্ণ খবৰটো যিহেতু মহামাৰী কৰোনা ৰূপে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আৰু তাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে লকডাউন আৰু ৰাজ্যত কাইলৈৰ পৰা লকডাউন ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা ৰাজ্যিক বিত্তমন্ত্ৰীগৰাকীৰ লকডাউন অমান্য কৰা ব্যক্তিক কঠোৰ শাস্তিৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ আৰু লকডাউনৰ সময়ছোৱাত কেৱল খোলা থাকিব আপতকালীন সেৱা খোলা থাকিব ফাৰ্মাচী লগতে অত্যাৱশ্যকীয় পণ্য সামগ্ৰীৰ বিপণীসমূহ কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত